কথা যশোদা বোলো আহে ধান দি গোৱালি হব দাসীকো দাসী তুহু হব আমাৰো উহি বালক কৃষ্ণক চুৰ বুলিয়ে কলংক কৰছি। কি কৈছে যশোদাই মানে গোপীকেইগৰাকীক কৈছে যে ধান দি মানে লুধুমীসকল তোমালোক দাসৰো দাসী বুলি কৈছে, দাসীৰো দাসী আৰু তোমালোকে মোৰ বালক মানে মোৰ পুত্ৰ কৃষ্ণক চুৰ বুলি কলংক সানিছা। চি তোহাৰী মুখে ছাৰ পৰক আৰু মানে তোমালোকৰ মুখত ছাই পৰক বুলি কৈছে। হে বাপু কৃষ্ণ উহি বান্ধি হবক থানে আৱৰ নাহি আৱক। কৃষ্ণক কৈছে যে বাপু তুমি আৰু এই গোপীসকলৰ এই ঠাইলৈ তুমি নাহিবা। আমাৰ ঘৰে দধি দুগ্ধ লবনো কে পোচত, আমাৰ ঘৰত দধি লবনো গাখীৰৰ কিহৰ অভাৱ আছে, যত খাইতে পাৰ তত হামো দেৰব, তুমি যিমান খাব পাৰা সিমান দিম। তোহাৰী বালাই লয় আহে বাপু তুহু আমাৰ কোটি পুৰুষক দেৱকো পৰম দেৱতা, মাথাক মুকুট গলাক হাতৰি বুকেৰ শীতল চন্দন। তোহাৰী বালাই লয় মানে মই তোমাৰ সকলো দায়িত্ব ল'ম, আহে বাপু তুহু আমাৰ কোটি পুৰুষক দেৱকো পৰম দেৱতা, মানে তুমি কোটি পুৰুষৰ পাছত মানে জন্ম লোৱা এজন দেৱতাৰো পৰম দেৱতা বুলি কৈছে। আৰু মাথাক মুকুট গলাক হাতৰি বুকেৰ শীতল চন্দন। ইয়াত মানে কৃষ্ণ পিন্ধি থকা অলংকাৰৰ বিষয়ে কৈছে। মাথাক মুকুট পিন্ধি আছিলে মূৰত, আৰু গলাত হাতৰি আছিলে, আৰু বুকুত শীতল চন্দন আছিলে। সূত্ৰ উহি বুলি যশোদা গোৱালি হবক ঠেঙনা দিয়ে খেদাই কহু, আপোনে আনচোৰে কৃষ্ণক ধূলা ঝাৰি বুকে বান্ধি কোলে কৰি বদন চুম্বন দিয়ে। পৰম আনন্দে আপোন গৃহে আনি শীতল জলে স্নান কৰাই পঞ্চামৃত ভোজন কৰাৱল। যশোদাই কি কৰিছে, গোপীসকলক গালি পাৰি তাৰ পৰা খেদাই মানে কৃষ্ণৰ গাত যি ধূলি বালি লাগি আছিলে সেইবোৰ মোহাৰি মানে কোলাত লৈ কি কৰিছে, মুখত চুমা খাইছে আৰু আনন্দ মনেৰে নিজৰ ঘৰলৈ আনি শীতল পানীৰে গা ধুৱাইছে আৰু পঞ্চামৃত খাবলৈ দিছে। পঞ্চামৃত দৈ, ঘিউ, গাখীৰ, মৌ এইদৰে 5টা দ্ৰব্য মিহলাই পঞ্চামৃত তৈয়াৰ কৰা হয়, সেই পঞ্চামৃত খাবলৈ দিছে। সুগন্ধ চন্দনে দিব্য বস্ত্ৰ অলংকাৰে ভূষিত কৰাই কৃষ্ণক সুন্দৰ বদন নিৰেখিয়ে মুখ্যতো অধিক আনন্দ লভিয়ে পৰম সন্তোষে ৰহল। সুগন্ধ চন্দন লগাই দিছে কৃষ্ণৰ গাত, দিব্য বস্ত্ৰ অলংকাৰ আৰু নানাবিধ অলংকাৰ তেওঁৰ গাত পিন্ধাই দিছে। নানাবিধ অলংকাৰ পিন্ধাই কৃষ্ণক সুন্দৰ বদন নিৰেখি আৰু কৃষ্ণৰ মুখখন মানে চাই মানে ইমান ধুনীয়া হৈ গৈছে দেখিবলৈ, আৰু কৃষ্ণৰ মুখখন চাই মুখ্যতকৈও অধিক মানে আনন্দ লাভ কৰিছে বুলি কৈছে, পৰম সন্তোষ লাভ কৰিছে বুলি কৈছে যশোদাই। আহে সভাসদ লোক শ্ৰীকৃষ্ণক পৰম কৃপালু গুণ দেখহ, মানে সভাসদ বুলি অভিহিত কৰি মানে কৈছে যে শ্ৰীকৃষ্ণক শ্ৰীকৃষ্ণ পৰম কৃপালু আৰু বহু গুণৰ অধিকাৰী, কোটি ব্ৰহ্মাণ্ডক ঈশ্বৰ শুইয়া নন্দক গৃহে বেকত শুইয়া। কোটি ব্ৰহ্মাণ্ডক ঈশ্বৰ মানে গোটেই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ তেওঁ ঈশ্বৰ হৈও নন্দৰ ঘৰত তেওঁ নিজৰ নন্দৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিছে। নানান বিনোদন নৃত্য কয়ল আৰু বিভিন্ন ধৰণৰ নৃত্য কৰিছে। ইহাক শ্ৰৱণ কীৰ্তন কৰিয়ে হব লোক সংসাৰ ঘূৰণিকাৰ তৰব, আৰু যাক শ্ৰৱণ কীৰ্তন কৰি যাৰ নাম লৈ কি কৈছে সকলো মানে সংসাৰৰ সকলো লোকেই মানে পাপৰ পৰা উদ্ধাৰ হ'ব পাৰে। ইহা জানি শ্ৰীকৃষ্ণ চৰণে শৰণ সাৰ কৰিয়ে নিৰন্তৰে হৰি বোল। মানে তাৰ কৈছে যে সেইকাৰণে শ্ৰীকৃষ্ণৰ চৰণত শৰণ লোৱা আৰু একান্ত মনেৰে হৰিৰ নাম উচ্চাৰণ কৰিবলৈ আমাক কৈছে। পাঠটিত থকা লেখকৰ পৰিচয় শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে তোমালোকে পঢ়িবা।